এখন সৰু গাঁৱত ৰঘু নামৰ বৃদ্ধ এজনৰ এখন দোকান আছিল। মানুহে প্ৰয়োজনীয় যিকোনো সামগ্ৰীৰ বাবে তেওঁৰ দোকানখনলৈ প্ৰায়ে গৈছিল। তেওঁৰ দোকানখন বিশেষ কৰি তোলাৰ মেইন কাৰণ কি আছিল জানেনে? তেখেতৰ আদান প্ৰদানত দিয়া মৰম আৰু যত্ন। গাঁৱৰে মানুহ এজনে এদিন লক্ষ্য কৰিলে সৰু আৰু সহজ সৰল হ'লেও দোকানখনত সদায় গ্ৰাহকে ভৰি থাকে। ৰঘুক তেওঁৰ এই সফলতাৰ ৰহস্যৰ বিষয়ে সুধিলে। ৰঘুৱে তেওঁৰ কথাত হাঁহি হাঁহি ক'লে যে মই মোৰ প্ৰতিজন গ্ৰাহককে মোৰ নিজৰ পৰিয়ালৰ দৰেই ব্যৱহাৰ কৰোঁ। মই মোৰ প্ৰতিজন গ্ৰাহককে শ্ৰেষ্ঠ বুলি ভাবোঁ আৰু সন্মান কৰোঁ। মানুহজনে বুজিব পাৰিলে যে সফলতা কেৱল বিক্ৰী কৰাই নহয়, আপুনি গঢ়ি তোলা সম্পৰ্ক আৰু আপুনি উপাৰ্জন কৰা বিশ্বাসৰ বিষয়ে। বন্ধুসকল, এয়াই আছিল ৰঘু নামৰ এজন গাঁৱৰ বৃদ্ধ দোকানীৰ দোকানখনৰ সফলতাৰ কাহিনী।